Hello everyone, मोर नाम सेरेमा अख्तर, मैं सीबी रोमान इंस्टीट्यूट दखमान श्रेणीर एके छात्री, मैं এতিয়া গণিতৰ 8 নম্বৰ চেপ্টাৰৰ एग्जाम्पल 5 কৰিম। কোৱেশ্চনটো হৈছে OP QRP সমকোণ আৰু OP = 7 cm আৰু OQ - PQ = 1 sin Q আৰু cos Q ৰ মান নিৰ্ণয় কৰা। Given দেওয়া আছে 7 cm সমকোণ 4 5 7 PQ ইফালে মাইনাস আছে ইফালে গেলে প্লাস হ'ব। এতিয়া পাইথাগোরাসৰ উপপাদ্য corner square is equal to square plus lambda square. OQ এর মান উপরে দেওয়া আছে 1 plus PQ whole square is equal to QP square plus P ওর মান আমার ইয়াতে দেওয়া আছে 7 আমার a plus b whole square ফর্মুলা ইউজ কৰিব লাগিব। Yes. Square plus AB plus b square. A square plus twice AB plus B square is equal to QB square plus 49. এইটো আর এইটো একে আছে ক্যান্সেল হব 1 plus 2PQ equal to 49 1 ইফালে প্লাস আছে ইফালে গেলে মাইনাস হব PQ equal to 49 PQ equal to 48 2 ইফালে পূরণ হইছে ইফালে বলে হরণ হব 50 24 এতে কে
কিউৰ মান আমি ওলালো 24 এতিয়া আমাৰ ওলাব লাগে কিউ আৰু অ কিউৰ মান উলিয়াব লাগে কিউ ইকুৱেল টু 1 প্লাছ পি কিউ 1 প্লাছ পি কিউৰ মান 24 equal to 25 কিউৰ মান 25 এতেকে আমাৰ ওলাব লাগে সাইন কিউ আৰু কস কিউৰ মান সাইন কিউ ইকুৱেল টু লম্ব বাই কৰ্ণ কিউ কোণ সাপেক্ষে লম্ব পি কিউ পিও আৰু কৰ্ণ কিউ ও equal to 7/25 cos কিউ equal to কিউ কোণ সাপেক্ষে ভূমি কিউ পি বাই কৰ্ণ কিউ ও equal to 24/25 Hello everyone, মোৰ নাম আৰ্জিনা আহমেদ মই চিবি ৰমন ইনষ্টিটিউট টুপামাৰীৰ দশমমান শ্ৰেণীৰ এগৰাকী ছাত্ৰী মই আজি গণিতৰ 8 নম্বৰ লেসনৰ অনুসৰণি 8.1ৰ 4 নম্বৰ কোৱেশ্চনটো আলোচনা কৰিম কোৱেশ্চনটো হল দিয়া আছে যে 15 cot a = 8 তেন্তে sin a আৰু sec a উলিয়া given দিয়া আছে 15 cot = 8 15 ইফালে পূৰণ আছে সেইফালে হৰণ হ'ব 15 cot a = 8/15 cot a কোণ সাপেক্ষে ভূমি বাই লম্ব AB by BC = 8/15 Hello everyone, মোৰ নাম ৰুকমিনা আহমেদ মই চিবি ৰমন ইনষ্টিটিউট টুপামাৰী দশমমান শ্ৰেণীৰ ছাত্ৰী মই এতিয়া ত্ৰিকোণমিতিৰ 8.1ৰ 1 নম্বৰ গণিতটো কৰিম কোৱেশ্চনটো হল ত্ৰিভুজ ABC ত্ৰিভুজ বি কোণ সমকোণ আৰু AB = 24 আৰু BC 7 সেন্টিমিটাৰ হলে তলত দিয়া বিলাক উলিয়া given দিয়া আছে AB = 24 সেন্টিমিটাৰ আৰু BC = 7 সেন্টিমিটাৰ
AB 24 আৰু BC 7 আমাৰ ইয়াত কৰ্ণ দিয়া নাই এতিয়া কৰ্ণ উলিয়াব লাগিব এতিয়া পাইথাগোৰাছৰ উপপাদ্য মতে AC square equal AB square plus BC square AB 24 plus BC 7 square স্কয়াৰটো ভাঙিলে আমাৰ ইয়াত টুৱেণ্টি ফ'ৰৰ 24 পূৰণ কৰি আমি পাইছোঁ এতিয়া 7 স্কয়াৰটো ভাঙিম এচিৰ ওপৰত স্কয়াৰ আছে স্কয়াৰটো যদি হিফালে লৈ যাও তেতিয়াহলে ৰুট ওভাৰ হ'ব সাইনে লম্ব বাই কৰ্ণ আৰু এই কোণ সাপেক্ষে লম্ব বাই কৰ্ণ হল AB আৰু BC এই কোণ সাপেক্ষে সাইনে হ'ব লম্ব বাই কৰ্ণ লম্ব BC আৰু কৰ্ণ AC BC 7 আৰু AC 25 কৈছে এই কোণ সাপেক্ষে ভূমি বাই কৰ্ণ ভূমি AB আৰু কৰ্ণ AC এতিয়া sin C আৰু cos C
C কোণ সাপেক্ষে লম্ব AB আৰু কৰ্ণ AC ভূমি বাই কৰ্ণ ভূমি BC মোৰ নাম চেলিমা আক্তাৰ মই চিবি ৰমন ইনষ্টিটিউট দশম শ্ৰেণীৰ এগৰাকী ছাত্ৰী মই 8 নম্বৰ চেপ্টাৰৰ 8.3 একৰ 2 নম্বৰ অংকটো কৰিম Ten. Distribute. 1026 degree by cot 64 degree. And K minus 3 is equal to cot B. 1090 minus 64 divided by cot 64. 90 minus 64 মানে 26 এই কারণে আমি 90 minus 64 লিখিব পারি 1090 minus 64 মানে এই সূত্র প্রয়োগ করা হয়েছে Hello everyone, মোৰ নাম ৰুবাইদা হানুল মই চিবি ৰমন ইনষ্টিটিউটৰ দশম শ্ৰেণীৰ এগৰাকী ছাত্ৰী মই গণিতৰ 2 নম্বৰ লেচনৰ 2.2 14 নম্বৰ অংকটো কৰিম কুৱেশ্যনটো হ'ল যদি বহুপদটো kx স্কয়ার প্লাস 2x প্লাস 3k এর শূন্য দুটাৰ যোগফল আৰু পূৰণটোৰ সমান তেন্তে k এর মান নিৰ্ণয় কৰিব লাগে ধৰা হ'ল Demos. This is the next step. Und wie du hier ist the feedback. The human answer building is the fundamental one now. according to question alpha plus beta equal to alpha into beta minus c by a b মান minus 2 a is equal to 3k
Take against him. It's the most